নমস্কাৰ মই প্ৰদীপ দত্ত জ্ঞান দৰ্শন ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ এই ভিডিঅ'টোত মই আসাম হিষ্ট্ৰী ৰিলেটেড কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম গতিকে কুৱেশ্যনবোৰ ষ্টাৰ্ট কৰোঁ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ স্পেচিছ অফ পিপল ফাৰ্ষ্ট কেম টু আসাম অসমলৈ প্ৰথম কোন প্ৰজাতিৰ লোকসকল আহিছিল ইয়াৰ যদি অপশ্যনবোৰ চাওঁ অপশ্যনবোৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অষ্ট্ৰিকসকল গতিকে বিশেষজ্ঞসকলৰ মতে অসমলৈ প্ৰথম আহে অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল তাৰপিছত আহে মংগোলীয়সকল আৰু তাৰপিছত লাষ্টৰ ফালে আহে আমাৰ আৰ্যসকল গতিকে অসমলৈ প্ৰথম কোন প্ৰজাতিৰ লোকসকল আহিছিল বুলি ক'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰিকসকল আহে 2 নম্বৰ প্ৰশ্নটো চাওঁ হু ইজ ন'ন এজ দ্য ফাৰ্ষ্ট কিং অফ এনচিয়েণ্ট আসাম প্ৰাচীন অসমৰ প্ৰথম ৰজাৰূপে কাক জনা যায় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যনবোৰ তোমালোকে পঢ়ি ল'ব মই ইয়াৰ শুদ্ধ উত্তৰটো কৈ আছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহিৰংগা দানৱ গতিকে মহিৰংগা দানৱ ৰিলেটেড আৰু কুৱেশ্যন আহিব পাৰে সুধিব পাৰে যে মহিৰংগা দানৱৰ ৰাজধানী ক'ত আছিল গতিকে মনত ৰাখিবা মৈৰাংক পৰ্বত আৰু মৈৰাংক পৰ্বত বৰ্তমান গুৱাহাটীৰ বেৰতলাত অৱস্থিত হ'ল আৰু তেখেতৰ যি বংশ সেই বংশটো দানৱ বংশ বুলি জনা যায় হ'ল দানৱ বংশ বা অসুৰ বংশ বুলি জনা যায় নেক্সট কুৱেশ্যনটো হ'ল দ্য নাগশংকৰ টেম্পল ইজ বিলিভ টু বি বিল্ড বাই নাগশংকৰ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৰশংকৰ পিছৰ কুৱেশ্যনটো চাওঁ কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যন ইজ নেয়াৰ দ্য কানাই বৰশী শিলালিপি তলৰ কোনটো বিকল্পৰ ওচৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিকৰ্ণেশ্বৰ টেম্পল পিছৰ কুৱেশ্যনটো দ্য কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যন নেয়াৰ মণিকৰ্ণেশ্বৰ টেম্পল ৱাজ ৰিটেন ইন হুইচ লেংগুৱেজ মণিকৰ্ণেশ্বৰ মন্দিৰৰ সমীপৰ কানাই বৰশী শিলালিপি কি ভাষাত খোদিত কৰা গতিকে ইয়াৰ অপশ্যনবোৰ যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আছামিজ লেংগুৱেজ ইন এনচিয়েণ্ট টাইম আছাম ৱাজ ন'ন বাই দ্য নেম অফ প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল এইটো কমন কুৱেশ্যন হয় সকলোৱে পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ পিছৰ কুৱেশ্যনটো যদি চাওঁ হু ৱাজ দ্য ডটাৰ অফ বান ৰজাৰ কন্যা কোন আছিল গতিকে বান ৰজাৰ কন্যা আছিল উষা পিছৰ কুৱেশ্যনটো হু মেৰিড উষা দ্য ডটাৰ অফ অসুৰা কিং বান অসুৰ ৰজা বানৰ কন্যা উষাক কোনে বিয়া কৰাইছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অনিৰুদ্ধ পিছৰ কুৱেশ্যনটো হ'ল ঘটকাসুৰ ৱাজ কিল্ড বাই ঘটকাসুৰক কোনে বধ কৰিছিল ঘটকাসুৰক বধ কৰিছিল আমাৰ অপশ্যনবোৰ যদি চাওঁ অপশ্যনবোৰৰ অপশ্যন এ হ'ব নৰকাসুৰে ঘটকাসুৰক বধ কৰিছিল পৰৱৰ্তী কুৱেশ্যনটো যদি চাওঁ পৰৱৰ্তী কুৱেশ্যনটো হৈছে অনিৰুদ্ধ ৱাজ দ্য গ্ৰেণ্ডছন অফ অনিৰুদ্ধ দেশৰ নাতি আছিল অনিৰুদ্ধ আছিল কৃষ্ণৰ নাতি আমাৰ শ্ৰীকৃষ্ণৰ নাতি আছিল According to Ramayana, Amritaraj was the founder of the kingdom of Ramayanar মতে অমৃতৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ইয়াৰে যদি অপশ্যনবোৰ চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষ গতিকে আজি আমি 10টা বা 11টা মান কুৱেশ্যনৰ বিষয়ে ইয়াত আলোচনা কৰিলোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰৰ লিংক তোমালোকে পাই যোৱা ধন্যবাদ